মানে কিবা কৰিব নালাগে এইটো চবেই এতিয়া মনত আছে নেকি এইটো নকৰে এতিয়া নকৰে কিন্তু তেওঁলোকে উচুতাই দিয়ে আৰু সেইবিলাক আমি গম পাইছোঁ মোবাইলৰ যিটো মানে গুগল পে' দিয়া সেইবিলাক চব পাইছোঁ গতিকে আমি মেডাম পিছত আপোনালোকক দি দিওঁ এইটো বুজাই দিওঁ আপোনালোকে একশ্যন ল'ব প্লিজ আপোনালোকে যাতে মানে বায়াছ জাতি কিবা নহয় আৰু নিউট্ৰেল মানে বেছি ফালৰ পৰা মেডামো পঠাইছে 2 বছৰ আছে দেখো আছে যদি ক'ব লগা আমাৰতো বহুত দুৰ্দশা ঘটনা হ'ল যিটো ঘটনা হ'ব নালাগিছিলে সেইটো হ'ল এই মানুহক এনেকুৱা নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাটো খুব নিন্দনীয় আৰু ডেমক্ৰেটিক কাণ্ট্ৰিত তেনেকুৱা কোনো আইন নাই দোষী মানুহ হ'লে গুলীয়াই হত্যা কৰিব পানিছমেণ্ট দিয়ক আমাৰ কোনো আপত্তি নাই দোষী যদি কিবা মানে দোষ যদি কিবা কৰিছে আৰু মানে কিবা অপৰাধ যদি হৈছে আইনত শাস্তি দিয়ক তাতো কোনো ক'বলৈ একো নাই আজি কিমানজন মানুহক মানে এনেকুৱা অবৈধ কাম কৰাৰ কাৰণে কিমান শাস্তি দিছে কোনেও মাত মাতিছে কোনোটো মাত মাতা নাই কোনোটো প্ৰটেষ্ট কৰা নাই কামটো কৰক আইনে কাম কৰক আইনটো মানে এপ্লিকেবল হ'ব লাগে আইনটো মানে কেৱল হওক ইমপ্লিমেণ্ট হওক শাস্তি দিয়ক দোষী মানুহক কিন্তু এই নিৰ্দোষী মানুহক একেবাৰে মানুহ গুলীয়াই হত্যা কৰিব এইবিলাকতো অতি ঘৃণনীয় আৰু এইবিলাকৰ দ্বাৰা পৰিস্থিতি বেয়া হৈ যায় আমাৰ এনেকৈ ইমান পৰিস্থিতি ভাল আছিলে পৰাজলটো গোটেই BTC অঞ্চলত ইমান ভাল পৰিস্থিতি এইবিলাক কিয় কৰি যাব এইবিলাক মিছামিছি আৰু ইয়াৰ এনকাউণ্টাৰ বুলি কৈছে এইটো ফেক এনকাউণ্টাৰ এইটো মিছা মাতিছে আৰু কোনো মানুহৰ মেণ্টেলিটি এনেকুৱা নাই তেওঁ কোনোবা যে এনকাউণ্টাৰ কৰিব কোনোবা বন্দুক মাৰিব এতিয়া কোনো মানুহৰ বোধহয় হাতত বন্দুক নাই এতিয়া নাই এনেকুৱা যে কৰিব এইবিলাক এতিয়া মানে নিজক ডিফেণ্ড কৰিবলগীয়া ভুল কৰাৰ পিছত যে মানে এনকাউণ্টাৰ হৈছিল এইটো ক'ব এতিয়া এইবিলাক কথাষাৰ ৰাইজৰ মনত বহুত আঘাত আনে চেণ্টিমেণ্টত বহুত আঘাত দিয়ে মানুহবিলাক উত্তেজিত হয় এনেকুৱা মিছা কথা ক'লে এইটো ক'ব নালাগে এইটো থণ্ড কৰাৰ পিছত মানে কিবা যদি পাইছে কওক কিন্তু ফট কৰি যে এনকাউণ্টাৰ হৈছিল মানুহে কোনো বিশ্বাস নকৰে আৰু চবেই মানুহৰ এই আত্মাটো সত্য অন্তৰৰ আত্মা সদায় সত্যৰ লগত মিলি থাকে আৰু যেতিয়া মিছা কথা ক'ব এই অন্তৰত দুখ পাব এই ইয়াত যে এনেকুৱা হৈছে আমি ফেমিলিৰ হৈ আমি দি দিম ৰাইজে এই কিবা এনকাউণ্টাৰ হোৱা মানে হৈছে বুলি হৈছে ইয়াত বহুত দুখিত বহুত দুখ পাইছে আৰু সেইবিলাক কথাষাৰে আমাৰ ৰাইজৰ মানুহৰ মনত আঘাত দিয়ে আৰু এইবিলাকে এটা চেণ্টিমেণ্টেল ৱাইপ আনি দিয়ে এইটো নহ'লেতো এনেই মানে একো নহয় খুব দুখ পাইছোঁ মেডাম এইটো আমি বিচাৰিছোঁ যে যি মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত ভুল হৈছে লেপচেছ থাকি গ'ল এইটো উচিত শাস্তি পাব লাগে মানুহক গুলীয়া হত্যা কৰিব নোৱাৰে আৰু এই ইনচিডেণ্টটো অকল প্ৰথম নহয় এই যোৱা মানে 2023 14 মানে ডিচেম্বৰত এই মানে জ্ঞানপুৰত ঝাৰবাৰী জ্ঞানপুৰত চাইকেলেদি এটা খাট আনিব দিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট নিজে আনিব দিছে পইচা লৈ 500 টকা লৈ আনাৰ পিছত ৰাস্তাত আগুৰি লৈ এনজিঅ'ৰ মানুহে এই ফৰেষ্টৰ যিটো মানে বন্দুক কাইলৈ ফ্ৰণ্ট ব্লেংক ৰেঞ্জ গুলীয়াই হত্যা কৰিলে মাথাতে এইটো জাষ্টিছ নেকি লিগেল নেকি এনেকৈ কি কাম কৰিছে আৰু এই মানে থাকাইটো এনেকুৱা কৰিলে নাগেশ্বৰ বসুমতাৰীক ধৰি আনিলে ধৰি অনাৰ পিছত 3 4 মানে ফৰেষ্টৰ কাষ্টডিত ৰাখিলে আকৌ তাৰপিছত বুজি গৈ থাকাই নদীৰ ওচৰত লৈ গৈ আকৌ গুলীয়াই হত্যা কৰে চাওকচোন এইবিলাক ইমান প্ৰভোকেটিভ মানে কাম এইবিলাক ক'ব নালাগে আৰু আজি এইটো যিটো হৈছে এইটো ছেম মানে দেশত কিলিং হৈছে
সেইকাৰণে মেডাম আমি খুব মানে কিবা কৰোঁ যাতে এনেকুৱা যাতে হ'বলৈ সুযোগ নাপায় আৰু দোষী মানুহবিলাক যাতে শাস্তি দিয়ে সকলো জাষ্টিছ দিয়ে আৰু যে তেওঁলোকে কি কৰি খাব লাগে বিয়া হোৱা নতুন ৰেখে এজে হোৱা নাই আৰু সৰু ল'ৰা এই আছে কি কৰি খাব এতিয়া আৰু ইয়াত যিটো আমি খবৰ পাইছোঁ মেডাম যে ফৰেষ্ট ডিপাৰ্টমেণ্টে মানুহবিলাকক ইয়াত গৈ গাঁৱত গৈ মানে যাক যাক মানে খাদ মানে ব্যৱসায় কৰে তেওঁলোকক উচতাই দিয়ে তেওঁলোকে পইচা দিওঁ আমাৰ 5,000 10,000 লৈ আহে আৰু তেওঁলোকে মানে খাদ কিবা যোগাৰ কৰিব নে তেওঁলোকে মানে অৰ্ডাৰ দিয়ে আৰু যদি জিগাত যোগাৰ হয় তেতিয়া পইচা লৈ তেওঁলোকে আকৌ তেওঁলোকে ফাৰ কৰাই দিয়ে আমি এইটো ক'ব পাৰোঁ আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকে আহি মানে গুগল পে' দিয়ে আৰু পইচাটো ৰেকৰ্ড আছে এইবিলাক আছে আমাৰ ৰেকৰ্ড আছে যখন আমি ফালো আৰু সেইবিলাকতো তদন্ত আহিব লাগে এজন পুলিচ মানে কিবা ফৰেষ্ট মানে অফিচিয়েল যে গুগল পে' পইচা লাগে লৈ যাব এইটো ৰেকৰ্ড আছে মেডাম কেনেকৈ লৈ গ'লে এইবিলাক বদমাইছেও তেওঁলোকে চব ফৰেষ্ট এনেকৈ মানে দেশখন মানে দেশটো নহয় ফৰেষ্ট দেষ্ট্ৰাকশ্যনৰ কাৰণে মেইন ৰিজনটো তেওঁলোকে ষ্ট্ৰিক হ'লে কোনে সোমায় ফৰেষ্ট আমাৰ